Hello everyone, সকলোকে স্বাগতম জনাইছো মই আৰু এটি নতুন ভিডিও লৈ মই আজি বাহু মাছ বনাবলৈ লৈছো বাহু মাছ মই হৰিহৰ লগত বনাম হৰিহৰ লগত বাহু মাছ খাবলৈ বহুত ভাল লাগে আৰু কেনেকৈ মই বনাইছো চাও প্ৰথমতে মই কি লৈছো দেখাই লৈছো মই এখিনি বাহু মাছ লৈছো আৰু এখিনি হৰিহৰ আৰু মই এখিনি ৰসুন আদাৰ পেষ্ট আৰু এখিনি মোৰ বিলাহী মই পিছি লৈছো দুটা আৰু এখিনি মোৰ হৈছে পিয়াজো মই এনেকৈ পিছি লৈছো পেষ্ট বনাই লৈছো এইকিটা মেইন বস্তু কিটা আৰু এতিয়া মই এই মাছখিনি মছলা সানি লম প্ৰথমতে মই হালধি দিছো আৰু মোৰ ৰেড চিলি পাউডাৰ আধা চামুচ দিছো বেছি মই নাই দিয়া আৰু এইখিনি মই নিমখো মই এনেকৈ দি লৈছো জোখৰ মতে বস্তুবোৰ দিব মাছখিনি মোৰ কম কাৰণে মই কম বস্তুবোৰ ব্যৱহাৰ কৰিছো এনেকৈ মই হানি পানে 10 মিনিট মান মই মাছখিনি মছলাখিনি লগত থৈ দিম মোৰ মাছখিনি 10 মিনিট হৈ গল আৰু মই এতিয়া ফ্ৰাই কৰি লওঁ এইখিনি পুৰা গৰম কৰি লৈছো ভালকৈ মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গল আৰু এতিয়া মই এখিনি নমাই দিছো বেছি টাইটকে ফ্ৰাই নাই কৰা মছলাৰ পেষ্টখিনি বনাই লওঁ আৰু মছলাৰ পেষ্টৰ কাৰণে মোৰ মাছৰ তেলখিনি আছে সেইখিনিতে মই বনাবলৈ লৈছো আৰু এইখিনি মোৰ হৈছে ৰসুন আদাৰ পেষ্ট মই এচামুচ প্ৰথমতে এনেকৈ দি লৈছো আৰু তাৰ পাছত মই এইখিনি পিয়াজখিনি দি লৈছো এতিয়া পিয়াজখিনি মই অলপমান দি এনেকৈ ভাজি লম পিয়াজখিনি অলপমান ভাজাটো হৈ গ'ল আৰু ইয়াতে দিছো মই হালধি প্ৰথমতে তাৰপাছত মোৰ এইখিনি হৈছে ধনিয়া পাউডাৰ মই এচামুচ দিছো আৰু মই এইখিনি মছলি মছলা মই 1.5 চামুচ দিম 2 চামুচ দিছো আৰু মই এইখিনি ৰেড চিলি পাউডাৰ মই আধা চামুচ দিছো আৰু মছলাখিনি নহলে জ্বলি যাব এতিয়া অলপমান ইয়াত পানী দি দিছো পানী দি ভালকৈ পেষ্টটো বনাই ল'ব লাগিব আৰু পেষ্টটোৱে মেইন আৰু মাছখিনি এতিয়া ভাল লাগিব খাবলৈ এতিয়া 5 মিনিট মান এনেকৈ বনাই লম মছলাখিনিৰ লগত বিলাহীখিনি মই দি দিছো বিলাহীখিনি দি মানে অলপমান ভালকৈ সিজাই লম আৰু মই ইয়াত নিমখ দি দিছো নিমখখিনি আপোনালোকে জোখৰ মতে দিব আৰু এতিয়া মই এইখিনি সৰিয়হখিনি দি দিছো ইয়াতে মছলাখিনি অলপমান সিজাৰ পাছতে 5 মিনিট মান মই বনোৱা পাছত মই সৰিয়হখিনি দিছো আৰু এতিয়া মই এইখিনি 10 মিনিট মান কমসে কম ভালকৈ মছলাখিনিৰ লগত সৰিয়হখিনি বনাই লম মছলাখিনি মই ভালকৈ পেষ্টখিনি বনাই ললো হৈ গল আৰু এতিয়া মই ইয়াত মাছ পিচ দি দিছো মাছ পিচ এপিচ কৰি এনেকৈ দি গৈছো
ঢাকা আৰু এতিয়া মই এইখিনিত মাছখিনিত মই পানীখিনি দি দিছো পানী মই বেছি নাই দিয়া আপোনালোকে জোখৰ মতে পানীটো দিব আৰু পানীখিনি দি অলপমান দি উতলাম মোৰ এতিয়া মাছখিনি হৈ গ'ল আৰু মই ইমানটো জোখতে পানীটো থৈছো সৰিয়হ দিয়া আছে যিহেতু আৰু বেছি পানী থলে মতে ভাল নালাগিব আৰু সেই কাৰণে ইমানটো জোখতে থৈছো আৰু এতিয়া মই এইখিনি নমাই দিব পাৰিম